হেপী ভোগালী বিহু নিজৰ এটা চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা গা মূৰ ধুই পেলাই এতিয়া আমি মানে বিহুৰ পিঠাগুড়ি কুটিম। এতিয়া আমি এয়া চাওক বেহৰ মানে সৰিয়হ ফুল, আমাৰ ঘৰৰ ওচৰতে সৰিয়হ ফুল হৈছে। এইবিলাক চাওক ইমান ধুনীয়া এটা পৰিৱেশ। এয়া মাঘ বিহুৰ বতৰত সৰিয়হ ফুলৰ মাজত মই এয়া হালধীয়া ড্ৰেছত, ক'বচোন কেনেকুৱা লাগিছে। এইয়া চাওক ধুনীয়া এটা পৰিৱেশ। এতিয়া আমি পিঠা কৰিম, লাৰু কৰিম আৰু এতিয়া আমি গুড়া কুটিব ওলালোঁ। এয়া ঘৰৰ যিখিনি কাম বন আছিল, কাপোৰ কানি ধুই পখালি এতিয়া পিঠা কৰিবলৈ লাগিছোঁ। এইবিলাক চুলি মানে একদম ধুই দিছোঁ, শুকোৱা নাই। সেয়া ওলাই আহিছোঁ। এয়া আমি বগৰী লৈছোঁ, বগৰী এটা খাই লৈছোঁ ধুনীয়াকৈ বেহৰৰ মাজত। হালধীয়া ড্ৰেছ এযোৰ পিন্ধি লৈছোঁ বেহৰ ফুলৰ মাজত। কেনেকুৱা লাগিছে কওক। আৰু মানে এটা ধুনীয়া পৰিৱেশ আৰু বিহুৰ বতৰৰ পৰিৱেশ, ধুনীয়া পৰিৱেশ। আহক আপোনালোকক দেখুৱাই থাকিম এতিয়া ক'ত কি কেনেকৈ কৰোঁ চব দেখুৱাই থাকিম। এইফালে বগৰী চাওকচোন এনেকৈ মেলি দিয়া গৈছে। এইবিলাক বগৰী এনেকৈ শুকাব দিছে। এয়া চাওক ধুনীয়া ধুনীয়া একদম ভাল লাগে আৰু এয়া বেহৰখিনি। এতিয়া মই এয়া ঢেঁকীত ধৰিছোঁ, পিঠাগুড়ি কুটি আছোঁ। মই আপোনালোকে একো নজনা বুলি নাভাবিব, চব জানো চব। ঋতুই পিঠাগুড়ি চালি আছে, তেওঁ মোক হেল্প কৰি আছে তাৰমানে। মাঘৰ বিহু আহিল, মাঘৰ বিহু আহিল, মেজি জুয়ো জ্বলিল, মইনা মেজি জুয়ো জ্বলিল। এবাৰ আমাৰ খুৰীয়ে চালি আছে মোৰ পিঠাগুড়ি, খুৰী চালি আছে। মই তামাম খুন্দি আছোঁ। আৰু পিঠাগুড়ি কৰি এনেকৈ এই চৰিয়াত হেঁচি থোৱা গৈছে, তেতিয়া পিঠাৰ মানে আঠাটো থাকি যায়, সেইকাৰণে এনেকৈ হেঁচি থোৱা গৈছে। এয়া মোৰ গুড়া কুটা হৈ গ'ল, মানে বৰা চাউলৰ গুড়া। তাৰপিছত এই নাৰিকল চাৰিকল চুকি ইয়াত গাভৰ দি মানে পিঠা বনাম, তাৰপিছত লাৰু বনাম। দেখুৱাই থাকিম আপোনালোকক যিখিনি পাৰোঁ। আহক এতিয়া মই মানে এয়া নাৰিকল কাটি লৈছোঁ। এতিয়া আমি নাৰিকল চুকিম। পিঠাৰ মানে আমি গাভৰ বুলি কওঁ, এই পিঠাত গাভৰ দিয়াৰ কাৰণে এই নাৰিকলখিনি আমি চুকি ল'ম, তাৰপিছত আমি পিঠাত গাভৰ দিম। এতিয়া মই এই তিলখিনি এনেকৈ গুড়া কৰি লৈছোঁ, লৈ পেলাই এতিয়া এই গুড়খিনি এনেকৈ কাটি আছোঁ, কাটি সৰু কৰি আছোঁ। তাৰপিছত এইখিনি আমাৰ ইয়াৰ ভাষাত গাভৰ বুলি কয়। এতিয়া আমি গাভৰখিনি তৈয়াৰ কৰি লৈ পিঠা বনাবলৈ সাজু হ'ম অলপ পিছত। এতিয়া আমি নাৰিকলখিনি ইয়াত এনেকৈ কেৰাহীত বহাই দিলোঁ। এতিয়া আমি গাভৰ তৈয়াৰ কৰি আছোঁ। আমি গেছত তাৰমানে এই ভোগালীৰ এই যিটো মানে এই গেছত আমি নকৰোঁ, আমি চৌকাতে কৰোঁ। কাৰণ চৌকাত কৰিলে এটা বেলেগ লাগে আৰু মানে গেছত কৰিলে আৰু গেছততো সদায় আমি গেছ ইউজে কৰি থাকোঁ, কিন্তু চৌকাৰ এটা মানে ভাল লাগে। ইয়াতে এইকেইদিন ৰান্ধি বাঢ়ি বা জুইৰ কাষত বহি এটা লৈ পিঠা কৰাৰ এটা মানে মাদকতাই বেলেগ। গতিকে সেই মাদকতাখিনি হেৰুৱাব নোখোজোঁ, গতিকে আমি চৌকাত এইখিনি ধুনীয়াকৈ কৰি লৈছোঁ। গতিকে আগৰ দিনৰ মানুহবোৰেতো চৌকাতে কৰিছিল, কিনো প্ৰব্লেম আছিল, কিমান কৰিছিল। কিন্তু আমি আজিকালি যান্ত্ৰিকতাৰ যুগ হৈ গৈছে, গতিকে আমি গেছত চব কৰিবলৈ ইচ্ছা কৰোঁ। আজি মই ভাবিলোঁ সেইকাৰণে চৌকাতে আজি এইখিনি কৰি দিওঁ।
এতিয়া এয়া এনেকৈ গুড়খিনি নাৰিকলৰ লগত লগ কৰি দিলোঁ। আৰু কোনে কোনে কেনেকৈ বনায় আপোনালোকে জনাব, মোক কমেণ্টত জনাব। মই এনেকৈ সহজ পদ্ধতিৰে বনাওঁ। তাৰপাছত এইখিনি তিলৰো কৰিম, এতিয়া নাৰিকলৰ কৰিবৰ কাৰণে এয়া ৰেডি কৰি আছোঁ। এতিয়া গুড়ে নাৰিকলে ভাজি দিয়াৰ পিছত কালাৰটো এনেকুৱা আহিছে। এইটো একদম শুকান হ'ব লাগিব, যাতে পিঠাখন মানে বনোৱাতে ওলাই নাহে, গাভৰটো বাহিৰৰ ফালে ওলাই নাহে। আমি এনেকৈ শুকান কৰি ল'ম। এতিয়া এই কালাৰটো আহি গৈছে, ধুনীয়া এটা কালাৰ আহি গৈছে। হৈ গ'ল আমাৰ গাভৰ, একদম পূৰা শুকান হৈ গ'ল। এতিয়া ধুনীয়াকৈ পিঠাখনত মানে এডজাষ্ট হৈ যাব, মানে ওলাই নাহে আৰু গাভৰখিনি ধুনীয়া হৈ গৈছে। ষ্টাৰ্ট কৰিলোঁ পিঠা বনোৱা। এইটো ইফালে এয়া চাওক, কিবা কৰি 3খন হ'ল। এতিয়া কৰি আছোঁ, চাওঁ ৰ'বচোন কি হয়। পাইছোঁ চব। জনাবচোন আপোনালোকে কমেণ্টত, ধুনীয়া লগা হৈছে নে হোৱা নাই, জানিছেনে নাই কৰিব। এতিয়া মই নাৰিকলৰ চিৰা কৰিম। এনেকৈ নাৰিকলখিনি ডোখৰ কাটি লৈছোঁ। তাৰপাছত এই মানে যিখিনি বাকলি থাকে নাৰিকলৰ এইখিনি চেলাই লৈছোঁ। আৰু এয়া এনেকৈ চুকি আছোঁ। চুকি আছোঁ এনেকুৱাকৈ। তাৰপিছত চেনি দিম, চেনি দি ভাজি দিম। তাৰপিছত ধুনীয়া এটা এটা চিৰা হৈ যাব। এতিয়া এই আমি এই মানে পিঠাগুড়ি, এই বৰা চাউলৰ নহয়, আলু চাউলৰ পিঠাগুড়ি, এইখিনি এনেকৈ ভাজি লৈছোঁ। এইটো আমাৰ ভাষাত লাও গুড়া বুলি কয়। আমাৰ এইখিনি যিখিনি মানুহ এইখিনিয়ে জানিব, এইটো লাও গুড়া বুলি কয়। বেলেগে বুজি নাপাবও পাৰে, অইন ছাবস্ক্ৰাইবাৰবিলাকে। গতিকে আপোনালোকক এইটো ভজা গুড়া, এই ভজা গুড়াইদি আমি লাৰু বনাম। মিঠে মানে গুড় আৰু এইটো ভজা গুড়া, এইটোৱেদি আমি লাৰু বনাই দিম। গতিকে আহক আমি এইটো ভাজি লওঁ। এতিয়া এইফালে আমাৰ মাংস বনাই আছে, মানে আমি আছোঁ আৰু
আৰু মানে এই মানে জুইৰ উত্তাপ ধুনীয়া উত্তাপত মাংস বনাই আছোঁ। তাৰপাছত এয়া তাৰপাছত এইফালে পিঠা তামাম পিঠা কৰি আছে। এইবাৰ ইটোই পিঠা কৰিছে। এইবাৰ এতিয়া এই ৰিংকুমণি হালৈয়ে তাৰমানে পূৰা মাংস বনাই আছে। টেষ্টি মাংস। কালাৰ চাওকে মাংসৰ তামাম কালাৰ আহিছে। আমাৰ পিঠা বনা মোটামুটি বনোৱা আধামান হৈ গৈছে, আধামান আছে। এতিয়া জুই পুৱাই আছোঁ আৰু মাংস ৰিংকুই বনাই আছে। অলপ পিছত খাম আৰু টেষ্টি কৰি।